ৰুণা নেওগ লীনা দলে আভা জ্যোতি ৰাভা। এতিয়া তোমালোকৰ হাতৰ ফিংগাৰপ্ৰিণ্ট চেক কৰা হ'ব। কেনেকুৱা লাগিব, ভাল লাগিব নে তোমালোকক? ক'ত গ'ল লুকাই লুকাই আছিলে হয় তোমালোকে? যিহেতু আমাৰ জোনমণি ৰাভাৰ মাতৃয়ে এজাত উল্লেখ কৰিছে তোমালোকৰ নাম। এতিয়া তোমালোকৰ CBI তদন্ত কৰি উলিয়াব নহয়। ক'ত আছা? ক'ৰবাত একদম পূৰা একদম দামী দামী হেৰি খাই আছা নেকি? দামী দামী মিঠাই, দামী দামী একদম পইচা চইচা লৈ পূৰা একদম বাইদেউসকলে পূৰা একদম পূৰা এনজয় কৰি ফুৰিছে চাগে, পূৰা একদম ঘূৰি চুৰি ফুৰিছে চাগে ন বাহিৰত গৈ। লোকৰ এখন ঘৰ কান্দি কান্দি ধ্বংস হৈ গৈছে। এতিয়া মজা লাগিব, CBI আহি গ'ল। আপোনালোকক এতিয়া কি হ'ব আপোনালোকে ভাবি চাওকচোন। মোৰ যে বিৰাট ভাল লাগিছে। আপোনালোকে এতিয়া কি হ'ব, ক'ত যাব? এতিয়াতো আপোনালোক ধৰা পৰিব নহয়। সেইদিনাখন ক'ত আছিলে? সেইদিনাখন আভাজ্যোতিৰ লগত ক'ত গৈছিলে ৰাতি? কাৰ লগত কথা পাতিছিলে? চব ওলাই যাব নহয়। এতিয়ালৈ আপোনাক ক'ত মৰিব? এতিয়া আপোনালোক সাজু হৈ থাকক আৰু আমাৰ বাইদেউসকল। ধুনীয়া ধুনীয়া আমাৰ বিউটিফুল বাইদেউসকল, আপোনালোকে ৰেডি হৈ থাকক আৰু। উপায়তো নাই ন, যাবতো লাগিবই। কাৰোবাকতো মাৰিলেতো এদিন হ'লেও যাবই লাগিব। কিমান দিন লুকুৱাই থাকিব আপোনালোকে? এদিন হ'লেও যাবই লাগিব বাইদেউসকল। ওলাই থাকক ধুনীয়াকৈ দেই। একদম পূৰা সাজি কাচি বিউটিফুল হৈ ওলাই থাকক ৰঙা ঘৰৰ ভাত খাবলৈ। আপোনালোকে মানুহক সোমোৱাই আমাৰ ভাৰতীয় নাগৰিকবিলাক ধৰি ভৰাই থৈ দিয়ে যে। এতিয়া আপোনালোকক সোমোৱাব, জেৰা কৰিব। কেনেকুৱা লাগিব আমাৰ বাইদেউসকল? ধুনীয়া ধুনীয়া বিউটিফুল বাইদেউসকল। আৰু আমাৰ আভাজ্যোতি দাদা হিৰো সলমান খান, আমাৰ হিৰকো এতিয়া ধৰিব। কেনেকুৱা লাগিব? তোমাকো এতিয়া একদম ইমান ধুনীয়া ধুনীয়া ঘৰত আছা আৰু এতিয়া ৰঙা ঘৰৰ ভাত খাব লাগিব আৰু। সেই বিল্ডিংটোত থাকিব নোৱাৰা আৰু দেই আভা দাদা। মোৰ মৰমৰ দাদাটো, তোমাকো এতিয়া দিব নহয়। ইয়াতো ক'ত ফূৰ্তি কৰিব পাৰিব আৰু। যাক আহি আছে অতি সোনকালে CBI। হাতৰ ফিংগাৰপ্ৰিণ্ট তোমালোকৰ এতিয়া চব জল পলপটকৈ ওলাই যাব। আভাদা ৰুণা বাইদেউ, লীনা নেওগ ক'তে যাবা ঐ? য'তে আছা তোমালোকে ওলাই দেখা দিয়া। য'তে আছা আহা তুমি দেখা দিয়া ওলাই। আভাদা কিমান বিল্ডিঙত থাকিব নালাগে, এদিন হ'লৈ ৰঙা ঘৰ ভাত খোৱা গৈ। মোৰে আভা দাদা মোৰে বিউটিফুল ৰুণা বাইদেউ, মোৰে বিউটিফুল লীনা দলে যোৱা গৈ ৰঙা ঘৰৰ ভাত খোৱা গৈ। কিমান মজা লাগিব, মোৰতো খুব হাঁহি উঠিছে, মজা।